ৰিভিজন বা পুনৰালোচনা প্ৰথম খণ্ডত সংখ্যা প্ৰণালী যাক ইংৰাজীত কোৱা হৈছে নাম্বাৰ ছিষ্টেম। গণিতজ্ঞ ৰামানুজন, যাৰ সম্পূৰ্ণ নামটো হ'ল শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ, যাৰ জন্ম হৈছিলে 1887 চনত আৰু মৃত্যু হৈছিলে 1920 চনত। তেওঁ সঘনে কৈছিলে যে সংখ্যাবোৰ মোৰ বন্ধু। এজন গণিতজ্ঞ ৰামানুজন সকলোৱে জানা, তেওঁ সঘনেই কৈছিলে যে সংখ্যাবোৰ কি হয়, মোৰ বন্ধু, মানে তেখেতৰ বন্ধু, সংখ্যাবোৰক তেখেতৰ বন্ধু বুলি কৈছিলে। সেইকাৰণে আমিও সংখ্যাবোৰৰ কি হৈছোঁ, বন্ধু। কিয়নো আমাৰ পাঠশালাৰ পাঠ আৰম্ভৰ পৰা আমাৰ চিনাকি বন্ধু সংখ্যাবোৰ, কাৰণ আমি যেতিয়াৰ পৰা স্কুলত যাবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই আমি কি পাইছোঁ, এই নাম্বাৰবিলাকৰ লগত পৰিচিত হৈ আছোঁ। ঠিক আছে, এই 1 2 3 4 5 6 এইবিলাক কি হয়, নাম্বাৰ, সংখ্যা। এই সংখ্যাবোৰ পৰিচিত হৈছোঁ, গতিকে এইবিলাকক আমি কি কৈছোঁ, আমাৰ বন্ধু বুলি কৈছোঁ। এতিয়া আমি আহোঁ ছেকেণ্ড অপশ্যন, স্বাভাৱিক সংখ্যা, যাক ইংৰাজীত নেচাৰেল নাম্বাৰ বুলি কয়। এতিয়া সেই স্বাভাৱিক সংখ্যা মানে কি, যে গণনাৰে আৰম্ভ হোৱা সংখ্যামালাৰ নাম গণনা সংখ্যা। যিবিলাক সংখ্যা আমি গণনাৰে আৰম্ভ কৰোঁ, যেনেকৈ 5টা 6টা 1টা 2টা 3টা এনেকৈ যদি আমি গণনা কৰিবলৈ আৰম্ভ কৰোঁ, এই গোটেইখিনি কি হ'ব, কোৱা হ'ব গণনা সংখ্যা। তাৰমানে গণনাৰ পৰা হোৱা বাবে তাক কি কোৱা হৈছে, স্বাভাৱিক বা প্ৰাকৃতিক সংখ্যা বুলি কোৱা হৈছে। তাৰমানে সেইবোৰ হ'ল যেনে 1 2 3 4 5 6 7 8 এনেকৈ 100, তাৰপিছতো 101 102 101 102 103 104 এনেকৈ হ'ব। যিকেইটা একৰে আৰম্ভ হৈছে, স্বাভাৱিক সংখ্যাৰ আৰম্ভণিটো 1ৰ পৰা হৈছে আৰু শেষ কিন্তু নাই। গতিকে এইবিলাক নাম্বাৰ বা সংখ্যা কোৱা হৈছে গণনা সংখ্যা বা স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা। যিখিনি আমি গণনা কৰিবলৈ বিশেষকৈ ব্যৱহাৰ কৰোঁ, সেইবিলাক সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হৈছে। আৰু স্বাভাৱিক সংখ্যা সদায় 1ৰ পৰা আৰম্ভ হ'ব আৰু তাৰ কোনো শেষ নাইকিয়া, গোটেইখিনি নাম্বাৰ এনেকৈ গণনা যাব। গতিকে এইকেইটা কোৱা হ'ব স্বাভাৱিক সংখ্যা। ইয়াক আমি এইদৰেও লিখিব পাৰি। কেনেকৈ লিখিব পাৰি, যদি আমি ছেটৰ মাধ্যমেৰে যদি আমি দেখোঁ, তেতিয়াহ'লে এনেকৈ আমি ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত আমি 1ৰ পৰা যিহেতু স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয়, গতিকে 1 2 3 4 5 6 এনেকৈ গৈ থাকিব। ষ্টাৰ্টটো 1ৰ পৰা হ'ব, বাট শেষ নাইকিয়া। গতিকে আমি এনেকৈ ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত ইয়াত ডট 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 দি পেলাই আমি এনেকৈ দেখুৱাইছোঁ, তাৰমানে 5ৰ পিছতো বহুত নাম্বাৰ আছে। গতিকে এনেকুৱা আমি স্বাভাৱিক সংখ্যাক আমি সূচিত কৰিব পাৰোঁ। মনত ৰখা দৰকাৰ যে স্বাভাৱিক সংখ্যাটো 1ৰ পৰা আৰম্ভ হয় আৰু গোটেইখিনি নাম্বাৰ ধনাত্মক হয় আৰু তাৰ কোনো শেষ নাইকিয়া। গতিকে এইবিলাক এনেকৈ আমি স্বাভাৱিক সংখ্যাটোক আমি নেচাৰেল নাম্বাৰক সূচিত কৰিব পাৰোঁ। এতিয়া আমি আহোঁ পূৰ্ণ সংখ্যালৈ। পূৰ্ণ সংখ্যা কি? পূৰ্ণ সংখ্যা, যাক ইংৰাজীত হোল নাম্বাৰ বুলি কোৱা হয়। স্বাভাৱিক সংখ্যাই 0ক সামৰি লৈ নতুন নাম ল'লে পূৰ্ণ সংখ্যা। তাৰমানে স্বাভাৱিক সংখ্যাটো 1ৰ পৰা ষ্টাৰ্ট হৈছিলে, কিন্তু পূৰ্ণ সংখ্যা হ'লে স্বাভাৱিক সংখ্যাৰ লগত অকল শূন্য এটা আগত লগ লৈ ল'লে এই গোটেইখিনি স্বাভাৱিক সংখ্যা আৰু শূন্য লগ হৈ পেলাই তাক কি কোৱা হ'ব, পূৰ্ণ সংখ্যা। তেন্তে বান্ধোনত পূৰ্ণ সংখ্যাবোৰ আমি যদি বান্ধোনত দেখুৱাওঁ, এইটো বান্ধোনত আছিলে, এইটো স্বাভাৱিক সংখ্যা যিটো 1ৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু শেষ নাইকিয়া। ইয়াতে পূৰ্ণ সংখ্যাত কি হৈছে, অকল শূন্যটো আগত আহিছে আৰু বাকী গোটেইখিনি স্বাভাৱিক সংখ্যাই আছে। গতিকে স্বাভাৱিক সংখ্যাটোৱেই পূৰ্ণ সংখ্যা হয়, অকল 0টো লগ লৈ পেলাই। তো এই গোটেইখিনি হৈছে পূৰ্ণ সংখ্যা। ঠিক আছে, এডাল সংখ্যা ৰেখাৰ সহায়ত আমি পূৰ্ণ সংখ্যাবোৰ অৱস্থান তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰিব পাৰি। আমি জানো যে এডাল সংখ্যা ৰেখাত কি হয়, সংখ্যা ৰেখাৰ সোঁমাজত থাকে শূন্য, ইয়াৰ সোঁহাতত থাকে গোটেইখিনি পজিটিভ ধনাত্মক নম্বৰ আৰু ইয়াৰ বাওঁ চাইডত থাকে ঋণাত্মক নম্বৰ। গতিকে যিহেতু আমি স্বাভাৱিক সংখ্যা যদি আমি এইডালত দেখুৱাওঁ, তেতিয়াহ'লে স্বাভাৱিক সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হৈছে, 1ৰ পৰা। গতিকে সংখ্যা ৰেখাত আমি দেখুৱালে 1ৰ পৰা এই গোটেইখিনি হ'ব স্বাভাৱিক সংখ্যা। এই এৰ দি বুজোৱা হৈছে, তাৰমানে ইপিনে বহুত নম্বৰ আছে। আৰু এই পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত ইয়াৰ পৰা ষ্টাৰ্ট হ'ব 0ৰ পৰা, গতিকে 0টো লৈখিনি এই গোটেইখিনি হৈছে পূৰ্ণ সংখ্যা। তো সংখ্যা ৰেখাৰ এটা দাগ দি তাক শূন্যৰে চিহ্নিত কৰিলোঁ, এডাল শূন্যৰে চিহ্নিত কৰিলোঁ আৰু সমদূৰত্বত দাগ কাটি 1 2 3 4 বোৰ বহুৱাই দিয়াত এটা চিত্ৰ হ'ল। এডাল এটা কি হ'ল, সম্পূৰ্ণ চিত্ৰ হ'ল। ইয়াৰ সমদূৰত্ব 0ৰ পৰা 1লৈকে ইয়াৰ যিটো দূৰত্ব 1 আছে, এই 1ৰ পৰা 2ৰ মাজৰ দূৰত্বটো সমান আছে। গতিকে এই গোটেইখিনি আমি পূৰ্ণ সংখ্যা হিচাপে সূচিত কৰিছোঁ। ইপিনে আৰু আমি দিব পাৰি, ইয়াতে এটা দিলে 6 হ'ল, 7 হ'ল, এনেকৈ গুচি যাব। গতিকে এইটো হ'ল আপোনাৰ পূৰ্ণ সংখ্যা। এতিয়া আমি আহিছোঁ অখণ্ড সংখ্যালৈ। অখণ্ড সংখ্যা কি? অখণ্ড সংখ্যাক ইংৰাজীত ইণ্টিজাৰ বুলি কোৱা হৈছে। স্বাভাৱিক সংখ্যা 1 2 3ৰ বিপৰীতে -1 -2 -3 আৰু শূন্যক সামৰি পোৱা সংখ্যাবোৰেই হ'ল অখণ্ড সংখ্যা। তাৰমানে আমি জানো স্বাভাৱিক সংখ্যা ক'ৰ পৰা 1 2 3 4 এইবিলাক হৈছে স্বাভাৱিক সংখ্যা। তাৰ বিপৰীত চাইডত কি আছিলে, এইবিলাক ঋণাত্মক নম্বৰ -1 -2 -3 আৰু শূন্য, মানে মাজৰ শূন্যটো। এই গোটেইখিনি এই লাইনত থকা ইপিনে ধনাত্মক সংখ্যাবিলাক, পূৰ্ণ সংখ্যাবিলাক, ইপিনে ঋণাত্মক সংখ্যা, এই গোটেইখিনি সংখ্যাক কি বুলি অখণ্ড সংখ্যা বুলি কোৱা হৈছে। সংখ্যা ৰেখাত ইহঁতৰ অৱস্থান যদি আমি দেখিবলৈ যাওঁ, আমি জানো যে সংখ্যা ৰেখাৰ মাজত শূন্য থাকে, ইয়াৰ সোঁহাতৰ গোটেইখিনি পজিটিভ, তাৰমানে স্বাভাৱিক সংখ্যা, আৰু এই শূন্যৰ ইপিনে থকা বাওঁ হাতত থকা গোটেইখিনি হৈছে ঋণাত্মক সংখ্যা। গতিকে এই ঋণাত্মক সংখ্যা, ধনাত্মক সংখ্যা, লগতে শূন্য, এই গোটেইখিনি সংখ্যাক কি কোৱা হৈছে, অখণ্ড সংখ্যা বুলি কোৱা হৈছে।
অখণ্ড সংখ্যা বুলি কৈছে। ঋণাত্মক সংখ্যা, ধনাত্মক সংখ্যা আৰু শূন্য। তাৰমানে পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, ঋণাত্মক সংখ্যা আৰু সংখ্যা ৰেখাৰ ওপৰত থকা এই গোটেইখিনি নাম্বাৰক সংখ্যাক অখণ্ড সংখ্যা বুলি কোৱা হৈছে, যাক ইংৰাজীত ইণ্টিজাৰ বুলি কোৱা হৈছে। তো সংখ্যা ৰেখাত থকা আৰ্হিবোৰক যদি আমি বান্ধোনত দেখুৱাব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াক এনেদৰে দেখুৱাম। যিহেতু -1ৰ পৰা ইপিনে বহুত আছে, গতিকে আমি ডট 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 দি আমি কি কৰিছোঁ, ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত আমি আগতে ডট ডট দিছোঁ, কাৰণ -3, -4, -5, -6 এনেকৈ ইপিনে যাব, এই গোটেইখিনি নাম্বাৰ ইয়াতে আহিব। আৰু ইয়াৰ মাজৰ গোটেইখিনিতো নাম্বাৰ আছেই, -3, -2, -1, 0, 1, 2, 3, 4 ইপিনে আছে। ইয়াৰ বাহিৰৰ ইপিনে কি আছে, ধনাত্মক গোটেইখিনি নাম্বাৰ, গতিকে ইপিনে ডট ডট দিছোঁ, তাৰমানে 4, 5, 6, 7, 8 ইপিনে আহি থাকিব। গতিকে ইয়াৰ কোনো সমাপ্তি নাই, না সোঁহাতে সমাপ্তি আছে না বাওঁহাতে সমাপ্তি নাই আৰু সমাপ্তি নাই। গতিকে এই তেনেকুৱা নাম্বাৰবিলাকক আমি কি ক'ম, আমি অখণ্ড সংখ্যা বুলি ক'ম। এতিয়া আমি আহোঁ পৰিমেয় সংখ্যালৈ, যাক ইংৰাজীত ৰেচনেল নাম্বাৰ বুলি কৈছে। যিবোৰ সংখ্যাক P/Q আকাৰত আমি লিখিব পাৰি। যিবোৰ সংখ্যাক P/Q মানে P, Q অখণ্ড সংখ্যা। এই যে P ওপৰৰ P আৰু তলৰ Q দুয়োটা কি কৈছে, অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে এইখিনি অখণ্ড সংখ্যা, মানে এইবিলাক নাম্বাৰ হ'ব পাৰে, -3, -2 বা এই মাইনাছত থকা ভেলুবিলাক আহিব পাৰে, বা ধনাত্মক থকা ভেলুবিলাক আহিব পাৰে, আৰু শূন্য, এই গোটেইখিনি নাম্বাৰ P আৰু Q হ'ব পাৰে। Pৰ যিবিলাক ভেলু হ'ব এইবিলাক ইয়াৰ পৰা আহিব লাগিব, আৰু Qৰ যিকোনো মান ইয়াৰ পৰাই আহিব লাগিব। গতিকে এই তেনেকুৱা যদি হয় তেতিয়াহ'লে আমি তেনেকুৱা সংখ্যাক আমি কি ক'ম, পৰিমেয় সংখ্যা বুলি ক'ম। কৈছে যে যিবোৰ সংখ্যাক P/Q আকাৰত, তাৰমানে P আৰু Q কোনোবা অখণ্ড সংখ্যা হ'ব লাগিব, কিন্তু Q ≠ 0, কাৰণ ইয়াতে কৈছে দুয়োটা কি হ'ব লাগিব, অখণ্ড সংখ্যা হ'ব লাগিব। কিন্তু ইয়াত আৰু এটা কণ্ডিশ্যন লগাই দিছে যে Q ≠ 0, তাৰমানে Qৰ ভেলুটো 0 হ'ব নোৱাৰে। যিহেতু অখণ্ড সংখ্যা কৈছে, আমি জানো যে 0টো এটা কি হয়, অখণ্ড সংখ্যা হয়, কাৰণ এই লাইনত আছে অখণ্ড সংখ্যা। কিন্তু ইয়াৰ কণ্ডিশ্যনত অকল Qৰ ভেলু, তলৰটোৰ ভেলু 0 বাদ দি বাকী গোটেইখিনি এই অখণ্ড সংখ্যা ইয়াতে কি হ'ব, আহিব। গোটেইখিনি সংখ্যা আহিব পাৰে, অকল Qৰ ভেলুটো 0 হ'ব নোৱাৰে। ঠিক আছে, আকাৰত লিখিব পাৰি। ইহঁতবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। যিহেতু নামটোৰ ব্যুৎপত্তি কি কৈছে যে যাৰ পৰিমাণ পাব পাৰি সেই পৰিমাণ। পৰিমাণ মানে যে আমি এই 1/2, 1/3, 2/3, তাৰমানে এই একক আমি কি কৰিছোঁ, 2 ভাগ কৰিছোঁ, তাৰমানে পৰিমাণ পাইছোঁ। এইবিলাক একক আমি 3 ভাগ কৰিছোঁ, 2ক আমি 3 ভাগ কৰিছোঁ। গতিকে এই গোটেইখিনিক কোৱা হৈছে পৰিমাণ পাম। গতিকে এই গোটেইখিনি নাম্বাৰক কি কৈছে, পৰিমেয় সংখ্যা। তাৰমানে ওপৰৰ যিটো আছে কি আছে, কিবা এটা অখণ্ড সংখ্যা আহিছে, কাৰণ 1 ইয়াৰ পৰা অখণ্ড সংখ্যাৰ পৰা 1 এটা আহিছে। তলৰ যিটো আছে এইটো এটা অখণ্ড সংখ্যা হয়। গতিকে এই অখণ্ড সংখ্যাৰ ওপৰত তলত আছে এইটো Pৰ মান, এইটো Qৰ মান। Qৰ মানটো যিহেতু 0 নাই, গতিকে এইটো কি হৈছে, এটা পৰিমেয় সংখ্যা। ইয়াতো একে পৰিমেয় সংখ্যা, অকল 0ক বাদ দি পেলাই। ঠিক আছে, ইহঁতৰ বাবে সংখ্যা ৰেখাত নিৰ্দিষ্ট স্থান আছে। এতিয়া এই পৰিমেয় সংখ্যাবিলাকৰো নিৰ্দিষ্ট, আমি অথনি যিবিলাক পাইছোঁ তাত কি পাইছোঁ, আমি সমান সমান দূৰত্বৰ কথা পাইছিলোঁ, য'ত আমি পূৰ্ণ সংখ্যা পাইছিলোঁ, ঋণাত্মক সংখ্যা এইবিলাক পাইছিলোঁ। কিন্তু ইয়াত কৈছে যে এই যে 1/2, 1/3, 2/3 এইবিলাকৰো কিছুমান জাগা আছে যিখিনি আমি ইয়াৰ মাজত লিখিব পাৰি। যেনেকৈ ইয়াত কি আছে, 1/2, মানে একক আমি কি কৰিছোঁ, 2 ভাগ কৰিছোঁ, 2 ভাগ কৰি 1 ভাগ, তাৰমানে ইয়াৰ ভেলু কিমান হ'ব, 0.5, মানে আধা। ইয়াত হাফ আছে, তো আধা যদি আমি কৰোঁ তেতিয়াহ'লে 0 আৰু 1ৰ ভাগত আধা। তো এই জেগাখিনিতে কি হ'ব, এই হাফ জেগাখিনিতে এই 1/2ৰ জেগা হ'ব। ঠিক আছে, তো এনেধৰণে আমি এইবিলাক লিখিব পাৰি। ইয়াত যেনে 0 আৰু 1ৰ মাজত আমি এই গোটেইখিনি বস্তু আমি কৰিব পাৰি। ঠিক আছে, পৰিমেয় সংখ্যাৰ সাধাৰণ ধাৰণাৰ বিপৰীতে অপৰিমেয় সংখ্যা থাকিব পাৰেনে? নিশ্চয় থাকিব পাৰে, কাৰণ পৰিমেয় সংখ্যাৰ ধাৰণা যদি পৰিমেয় সংখ্যা যদি P/Q আকাৰত হৈ আছে, তেতিয়াহ'লে অপৰিমেয় নিশ্চয় P/Q আকাৰত যিবিলাক নাই সেইবিলাক হ'ব। গতিকে আছে এনে সংখ্যা যাক আমি P/Q, Q ≠ 0 এই ফৰ্মটো মানে পৰিমেয় সংখ্যা হিচাপত নাপাওঁ, আকাৰত প্ৰকাশ কৰিব নোৱাৰি, অথচ সংখ্যাৰ ৰেখাত তাৰ বাবে নিৰ্দিষ্ট বিন্দু স্থান আছে। তাৰমানে সংখ্যাৰ ৰেখাত স্থান আছে, কিন্তু আমি এনেকুৱা ফৰ্মেশ্যনত লিখিব নোৱাৰি। গতিকে সিহঁতক আমি কি ক'ম, অপৰিমেয় সংখ্যা বুলি ক'ম। যিহেতু পৰিমেয় সংখ্যাবোৰ দুয়োবিধ সংখ্যাক বাস্তৱত এডাল সৰল ৰেখাত একক ৰূপত চিহ্নিত কৰিব পাৰি, গতিকে দুয়োবিধক সামৰি বাস্তৱ সংখ্যা নামেৰে প্ৰসিদ্ধ কৰা হ'ল। গতিকে কি কৈছে, পৰিমেয় অপৰিমেয় দুয়োবিধ সংখ্যাক বাস্তৱত এডাল সৰল ৰেখাত একক ৰূপত চিহ্নিত কৰিব পাৰি, গতিকে দুয়োবিধকে সামৰি বাস্তৱ সংখ্যা নামেৰে প্ৰসিদ্ধ কৰা হ'ল। এতিয়া যিহেতু পৰিমেয় সংখ্যাবিলাক আমি তাত সংখ্যা ৰেখাটো দেখুৱাব পাৰি, পৰিমেয় সংখ্যাবিলাক একেদৰে অপৰিমেয় সংখ্যাবোৰ আমি তাতে দেখুৱাব পাৰি, যিটো এইটো ফৰ্মেশ্যনত নহয়, কিন্তু আমি তাতো আমি দেখুৱাব পাৰিম। গতিকে এই লাইনডালত যিমানখিনি নাম্বাৰ যিমানখিনি সংখ্যা এই তেনেকুৱা মডেলৰ হওক, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, ঋণাত্মক সংখ্যা, ধনাত্মক সংখ্যা বা পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, গোটেইখিনি যিডাল লাইনত আমি যিহেতু দেখুৱাব পাৰি, গতিকে এই গোটেইখিনি নাম্বাৰক আমি কি বুলি ক'ম, বাস্তৱ সংখ্যা বুলি ক'ম। বাস্তৱ সংখ্যা বুলি ক'ম। গতিকে বাস্তৱ সংখ্যা মানে হ'ল, ইয়াৰ যদি আমি এই বান্ধনি হিচাপত দেখুৱাওঁ তেতিয়াহ'লে কি হৈছে, ইয়াতে আমি ছেকেণ্ড ব্ৰেকেটত লিখিম যে 0 পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একত্ৰ। তাৰমানে আমি কি জানো, 0 আছে পৰিমেয় সংখ্যা মানে কি, যাক আমি P/Q ফৰ্মত লিখিব পাৰি, আৰু অপৰিমেয় সংখ্যা যাক আমি P/Q আকাৰত লিখিব নোৱাৰি। এই গোটেইখিনি সংখ্যা কি কোৱা হৈছে, বাস্তৱ সংখ্যা বুলি কোৱা হৈছে।